প্ৰথমতে যোনটো নেকি শক্তিশালী বুলি কৈ আছে কি দেখি ৰাইজে যদি ইহঁতক মৰম নকৰিলেহেঁতেন শক্তিশালী কেনেকুৱা হ'লে আজি শক্তিশালী যোনজন আগত খাই গ'ল শক্তিশালী বুলি কৈ ৰাইজৰ ইয়াৰ কাৰণে মই শক্তিশালী এইবাৰ ভাগিন শক্তিশালী এইবাৰ গম পাইছে এবাৰ ভাগিন শক্তিশালী ৰাইজৰ সমূহ ৰাইজৰ মোৰ আশীৰ্বাদ আছে সকলো ৰাইজৰ আশীৰ্বাদ আছে মই শক্তিশালী কংগ্ৰেছ বা বিজেপি শক্তিশালী নহয় ফেক্টৰ নহয় মোৰ একো ফেক্টৰ ইয়াতে 5-6 কিলোমিটাৰ দূৰত থাকি যাওঁ কিমান ভোটত জয়লাভ কৰিম ব্যৱধানটো নকওঁ কিমান ভোটত জয়লাভ কৰিম কিন্তু 10 লাখটো কিন্তু খাটাং আৰু 10 লাখ ভোট পায়েই এৰিম এইটো আমাৰ যিমানবোৰ ইউথ আছে ইয়ং আছে যোনবিলাক মানে ডেকা ল'ৰা সকলোৱে মোৰ পিছত আছে মোৰ লগত সকলোৱে আছে এইবিলাক মানে ৰিটায়াৰমেণ্ট মানুহবিলাকক এইবাৰ মানে ৰিটায়াৰ কৰিয়ে পেলাই দিব ৰিটায়াৰ পাৰ্চন সিহঁতে বয়সো হ'ল লাহেকৈ বৈ আপুনি যোনটো জেগাত আহিছে এতিয়া যি খোজকাঢ়ি আহিলে এইটো তেখেতৰ জেগা নহয় নেকি এইটো পাকিস্তানৰ জেগা নাই এইটোতো তেখেতৰে জেগা ইয়াৰ পৰা তাৰ ঘৰটো মাত্ৰ 6 কিলোমিটাৰেই হ'ব হা কি উন্নয়ন কৰিলে দেখিলে 5-6 কিলোমিটাৰ খোজকাঢ়ি আহিছে আপোনালোকেও চোন আহিছে দেখিলে এইটোৱে উন্নয়ন বিগত প্ৰধান বুঢ়াই বহুত উন্নয়ন কৰিলে কিন্তু উন্নয়ন কৰিলে কি সেইটো বোকা ৰাস্তা দেই ট্ৰেক্টৰে সোমাব নোৱাৰে ইছ্যু ঢেৰ আছে ইছ্যু কৈ কিনি শেষ কৰিব নোৱাৰে ক'লোৱে মই বানপানী গৰাখহনীয়া সমস্যা আজি অৰুণাচলৰ পৰা নদীয়ে একদম আহি একদম খেতি পথাৰ ধ্বংস কৰি একদম বালিপুতি শেষ কৰি দিয়ে সেইবিলাকত কাম কৰিম নিবনুৱা সমস্যা ঠিক আছে জনজাতীয়ৰ সমস্যা জনজাতীয়বিলাকৰ ম্যাদী পাট্টা যিবিলাক মানে আজি কি কৰিছে কিছুমান টাউনসমূহত একঠা মাটি আমাক দিছে জনজাতীয়সকলক যিহেতু আজি আমাৰ জনজাতিসকল ইয়াৰ মূল ভূমিপুত্ৰ সিহঁতৰ 1000 থাকিব পাৰে ফ্ৰী অফ কষ্ট হ'ব লাগে কিহৰ তাত কিবা ফিজ লাগে পাট্টা কৰাত কিহৰ ভূমিপুত্ৰসকলৰ ফিজ লাগে আজি টেক্স লাগে বোলে আমুক লাখ হা আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰই ক'ৰ পৰা দিব ফ্ৰী হ'ব লাগে ফ্ৰী আমি ফ্ৰী কৰাম এইটো আৰু ঢেৰ আছে সমস্যা ভূমিপুত্ৰসকলৰ মানে খিলঞ্জীয়াসকলৰ জনজাতীয়সকলৰ এইটোতো হ'লেই আৰু নিবনুৱাসকলৰ মেইন সংস্থাপনৰ কাৰণে 1 লাখ চাকৰি দি 1.5 লাখ চাকৰি দি 3 কোটি মানুহ আছে সম্পূৰ্ণ হ'ব জানো 1 লাখ চাকৰিত আমাৰ অসমৰ 3 কোটি মানুহ আছে 1 লাখ চাকৰিত কিবা সম্পূৰ্ণ হ'ব জানো আজিও বেংগলোৰ চেন্নাই গোৱাত গৈ আছে মানুহ মই যদি ইয়াৰ পৰা মই নিৰ্বাচিত হওঁ মই যদি জিকি যাওঁ সকলো সমষ্টিত আমাৰ 9টা সমষ্টিত মই 10টাকৈ সৰু উদ্যোগ মই গঢ়ি যেন সকলো